নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক ভালে আছে। এটি বিশেষ কথা, একচুৱেলি আমাৰ বাবে অতি দুখৰ কথা, অতি মৰ্মাহত হৈছোঁ। আজি 2 দিনৰ আগত গোৱালপাৰাত আমাৰ শ্ৰদ্ধাৰ পংকজ পাঠক ডাঙৰীয়াই যিটো চুলি গজা ঔষধ দিছিলে, যিটো কেম্প কৰিছিলে, তাত আতংকিত পৰিস্থিতিৰ সৃষ্টি হৈছিলে। তেখেতক লোকেল মানুহে মাৰপিট কৰিছে বুলি কৈছে, তেখেতক আঁঠুকঢ়াই কাণত ধৰাইছে। একচুৱেলি আমি এজন হাড়ে হিমজীয়া অসমীয়া হিচাপে এইটো এটা অতি দুৰ্ভাগ্যজনক কথা বা দুৰ্ভাগ্যজনক বিষয়। ভুল কাৰ শুদ্ধ কাৰ সেইটো আমি ক'বলৈ নাযাওঁ। মোৰ হিচাপত দোষীয়ে শাস্তি পাব লাগে। আজি শ্ৰদ্ধাৰ পংকজ পাঠক ডাঙৰীয়া, তেখেতক আমি ধন্যবাদ জনাইছোঁ। তেখেতে আয়ুৰ্বেদিক যিয়ে নহওক, চুলি গজা ঔষধেই হওক বা বিভিন্ন ধৰণৰ আপোনাৰ পেটৰ সমস্যাত ভোগা বিভিন্ন ধৰণৰ ঔষধ আজিয়ে নহয় বহুত দিন ধৰি পেলাই আপোনাৰ মানুহক দি আহিছে। ইয়াত কোনো ছাইড ইফেক্ট নাই ঔষধৰ ওপৰত। তেওঁ মানুহক সেৱা কৰিছে। আৰু এতিয়া ইনষ্টেণ্ট যিটো আপোনাৰ চুলি গজা মানুহক দিছে, এইটোতো কমপ্লিটটো ফ্ৰীয়ে দিছে। তেওঁ যদি সঁচাকৈয়ে যদি পইচা ঘটিবলৈ মন আছিলে বা পইচা ল'বলৈ মন আছিলে, চবৰ পৰাইতো পইচা ল'লেহেঁতেন, কিন্তু ফ্ৰীতে দিছে। কিহৰ কাৰণে? মানুহবিলাকে মানুহক বুজি পাবলৈ চেষ্টা কৰিব লাগে। কলিযুগত কল্পিকতাৰ কলিযুগ বুলি নহয়, আজি কলিযুগতো ভগৱান নথকা নহয়, আছে কাৰণে আমি পৃথিৱীত আছোঁ। তেখেতে আমাক চাই আছে, কোনে ভুল কৰিছে, কোনে শুদ্ধ কৰিছে, কোন সঁচা কোন মিছা। কিন্তু মই এটা জানো, আজি কেইটামান বছৰ আগতে যিটো অভিনীল কাৰ্য হৈছিলে, অভিনীল জীয়াই 2জন ডেকা ল'ৰাক মাৰপিট কৰি খতম কৰি দিছিলে। ইতিমধ্যে মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁলোকে কৈছিলে, মই অসমীয়া, মোৰ মা নাম দেউতা নাম সকলো কোৱাৰ পিছতো তেওঁলোকক মাৰি শেষ কৰি পেলাইছিলে। অসুৰ, দানৱৰূপী অসুৰে শেষ কৰি দিছিলে। এই বস্তুটো কিয় হৈছে? আমি কি সকলো একেলগে মিলি থাকিব নোৱাৰোঁ নেকি? দুদিনীয়া জীৱন। এটা কথা মনত থাকিব, সেই অসুৰটো এদিন মৰিব লাগিব, আমিও মৰিব লাগিব, সকলো মৰিব লাগিব। কাকো ভগৱানে সোধাই নাৰাখে, চবকে কৰ্মফলটো ইয়াতে দিব। ইমান এটা ধুনীয়া কাম তেওঁ কৰি আছে। আৰু এটা কথা কওঁ দেই, এই চুলি গজা চুলি নগজা লৈ আছে, মহিলাগৰাকীক লৈ পেলাই কিবা কিবি কৈছে, মানুহজনেও লৈ কৈছে, কোন সঁচা কোন মিছা নাজানো। কিন্তু মোৰ হিচাপত এজন অসমীয়া হিচাপে তেওঁক আমি সন্মান কৰিব লাগে, তেওঁৰ আদৰ্শ আমি মানি চলিব লাগে। কাৰণ তেওঁ কোনো ভুল কৰা নাই। তেওঁ আয়ুৰ্বেদিক কিছুমান ঔষধ তৈয়াৰ কৰিছে আৰু সেইখিনিকে মানুহক বিলাই দিছে, তাকো ফ্ৰী হিচাপত বিলাই দিছে বহুতখিনি। আৰু পইচা ক'ৰবাৰ পৰা লৈছে যদিও কম ৰেঞ্জত পইচা লৈছে, এনেকুৱা নহয়। কাৰণ আজিকালি নাৰ্ছিং হোমে হওক বা ডক্টৰৰ ওচৰত যোৱা মানে আপোনাৰ প্ৰেছক্ৰিপশ্যনখন লৈ পেলাই যোৱা মানেই আপোনাৰ কমচে কম 500-1000 টকা আহি গ'ল। বেমাৰ যদি এটাও হয়, তেওঁ 10টা ক'ব। এটা বেমাৰৰ এদিনৰ ঔষধ নহয়, তেওঁ 10 দিনৰ ঔষধ দি দিব। কিন্তু এইজনেতো পংকজ পাঠক ডাঙৰীয়া, তেওঁতো মোৰ হিচাপত একো ভুল কৰা নাই। আৰু এই আমাৰ তপন চক্ৰৱৰ্তী নেকি তেওঁ শিক্ষকজন, তেওঁ এজন গণ্যমান্য জ্যেষ্ঠ ব্যক্তি। সকলোৱে তেওঁক সন্মান কৰিছিল, এতিয়াও চাগে কৰে। তেওঁ অৱসৰপ্ৰাপ্ত শিক্ষক বুলি কৈছে। তেওঁ এজন অৱসৰপ্ৰাপ্ত শিক্ষক। তেওঁ নিজৰটোতো সন্মান বোলা বস্তু এটা আছে। যদি প্ৰকৃততে কথাখিনি মিছা হয়, তেওঁৰ সন্মানটো ক'ত থাকিলে? ইমান বয়োজ্যেষ্ঠ মানুহক আপোনাৰ কথাৰ তৰ্কাতৰ্কিত হ'ব পাৰে, ইটোৱে সিটোক মাৰিব পাৰে, সেইটো একো ডাঙৰ কথা নহয়। কাৰণ তেওঁলোকেও দিনটো কষ্ট কৰি আছে, ৰাতিপুৱাৰ পৰাই কেম্পত কিমানখিনি মানুহক সহায় কৰিছে, সকলোকে ঔষধ দি আছে। তেওঁলোকেও ভাগৰ লাগিব পাৰে। আৰু এই বিশিষ্ট মহিলাগৰাকী তেওঁ ৰাতিপুৱাৰ পৰা বহি আছোঁ বুলি কমপ্লেইন দিছে। মোৰ হিচাপত এইটো মহিলা হিচাপত আহিবই নালাগে। আজি যিহেতু দেখি আছোঁ বহুত কেম্প কৰিছে, আজি এটা দুটা নহয় বহুত কেম্প কৰিছে। সৰহসংখ্যক পুৰুষেই আহিছে। পুৰুষসকলৰ সমস্যাটো বেছি, মহিলাৰটো কম। আৰু মহিলাগৰাকীয়ে কি কৈছে, উইক্স লগাই আহিছে বুলি ক'লে দেই। উইক্স লগাই আহিছে, তেওঁক বটলত দিব লাগে। সেইটো কেনেকৈ দিব, কেনেকৈ সম্ভৱ? তেওঁক পংকজ পাঠক ডাঙৰীয়াই দিম বুলি ক'লেই মানে তেওঁ এটাক
তেওঁ কি কৈছে ক'লেই বুলি কিহৰ কাৰণে কৈছে যে তেওঁ যাতে বেয়া নাপায় সেইটো কাৰণে তেওঁক অকণমান অপেক্ষা কৰক যদি পাৰোঁ দিম তেনেকৈ কৈছে হয়নে কিন্তু তেওঁ যে উইক্স লগাই আহিছে তেওঁ যদি নিজৰ সন্মানত উইক্স লগাইটোতো মানে নলগোৱাকৈ যাব নোৱাৰে এইটো ঔষধ কেনেকুৱা আমি দেখিছোঁ ছ'চিয়েল মিডিয়াত দেখিছোঁ বা কেম্পত দেখিছোঁ ঔষধটো লগোৱাৰ পিছতে 10 মিনিট থকাৰ পিছতে আকৌ ধুই দিব লাগিব ধুই দিয়াৰ পিছত লগে লগে তেওঁ সেইটো উইক্সটো কেতিয়াও পিন্ধিব নোৱাৰে তেওঁ জানে তেওঁ যদি ছ'চিয়েল মিডিয়াত তেওঁৰ ভিডিঅ'বিলাক চাইছে তেওঁ জানি শুনিয়েতো আহিছে জানি শুনিয়েতো তেখেত আহিছে কি কয় আপোনালোকে জানি শুনিয়ে আহিছে আৰু তেওঁ ঔষধ বটলত ভৰাই দিব লাগে সেই বস্তুটো কি মানে আজি পংকজ পাঠক ডাঙৰীয়াই নিজে যেনেকেই নহওক এটা ঔষধ তৈয়াৰ কৰি পেলাই আমাৰ অসমৰ সকলো যুৱ প্ৰজন্ম বুলিয়ে কৈছোঁ বা প্ৰজন্ম বুলিয়ে কৈছোঁ বা সকলো পুৰুষকে তেওঁ সহায় কৰিছে কিমান এটা ধুনীয়া সহায় কৰিছে যদি প্ৰকৃততে মানুহবিলাকৰ চলি আহে তেতিয়া কি হ'ব আৰু মই পৰাখিনি পক্ষত দেখিছোঁ বহুত মানুহৰ চলি আহিছে যদি প্ৰকৃততে আহিছে তেতিয়াহ'লে কিমান ডাঙৰ আশীৰ্বাদ এজন মানে অসমীয়া হিচাপে কিমান ডাঙৰ কথা আজি এইটো বহুত ডাঙৰ কথা হৈ যাব কিহৰ কাৰণে আজিলৈকে এনেকুৱা পচিবল হোৱা নাই যে চুলিটো এবাৰ যোৱাৰ পিছত মানুহৰ চুলিটো আহিব বা তেনেকুৱা ধৰণৰ আজিলৈকে শুনা নাই কিন্তু তেওঁ যদি উপযুক্ত আয়ুৰ্বেদিক ঔষধ ব্যৱহাৰ কৰি যদি চুলিটো আনিব বিচাৰিছে বা আহিছে তেতিয়াহ'লে আমি তেওঁ বহুত ধন্যবাদৰ পাত্ৰ তেওঁক আমি সকলোৱে আশীৰ্বাদ কৰিব লাগে যাতে তেওঁ আগুৱাই যাওক আজি চাওকচোন মানুহৰ ভুল হয় ভুলটো হ'ল বুলিয়ে তেওঁক আঁঠু কঢ়াই কাণত ধোৱাৰ কি কথা আছে তেওঁ ভুল বুলিতো যেনেকেই নহওক তেওঁ কথাকেইটাৰ মতে তেওঁ কৈছে যে ল'ৰাকেইটা কাৰণ মানুহৰ প্ৰাণৰ ভয় সকলোৰে আছে তেওঁলোক যেতিয়া বেলেগ জেগা এটুকুত গৈছে তেওঁলোকৰ যিখিনি ষ্টাফ গৈছে সকলোৰে প্ৰাণৰ ভয় আছে তেওঁ যিখিনি কথা কৈছে কান্দি কৈছে যে তেওঁ প্ৰাণৰ ভয়তে তেওঁ আঁঠু কাঢ়িছে হ'বও পাৰে কিহৰ কাৰণে আপোনাৰ যেতিয়া বেলেগ এটুকুৰ জেগাৰ পৰা যেতিয়া বেলেগ এটুকুৰ জেগালৈ যাব তেতিয়াতো সম্ভৱ নহয় কাৰণ বেলেগ জবৰদস্তিকৈ তেওঁলোকে ধমকি দিব কেতিয়াও নোৱাৰে এওঁলোকৰ ফালৰ পৰা যদি লোকেল মানুহখিনিৰ ফালৰ পৰা যদি একো নকয় তেতিয়াহ'লে ডাইৰেক্ট তেওঁলোকে ধমকি দিব কেতিয়াও নোৱাৰে কেনেকৈ ধমকি দিব ডাইৰেক্ট তেওঁলোকে কাৰণ নতুন জেগা এটুকুত ধমকি দিব পাৰে নেকি হা প্ৰিপ্লেন বুলি কৈছে হ'বও পাৰে প্ৰিপ্লেন ষড়যন্ত্ৰ হ'বও পাৰে কাৰণ আমাৰ পৰম্পৰা এটা আছে আমি জ্বলি পকি মৰোঁ আমাৰ অসমীয়া মানুহখিনি এটা পৰম্পৰা আছে মই যদি আজি কিবা এটা কৰোঁ মোক উন্নতিত ওপৰত উঠি যাবলৈ নিদিয়ে মই যেনেকৈ তললৈ নামি আহিব লাগে মই তললৈ নামি আহিব লাগে কেতিয়াও ওপৰলৈ উঠি যাবলৈ নিদিয়ে সেইটো আমাৰ অসমীয়া পৰম্পৰা আছে আজি আমি সকলোৱে ভালহে পাব লাগে তেওঁ এটা ঔষধ দিছে ফ্ৰীকৈ দিছে 200 300 400 টকা এটা কিবা পকেট খৰচ এটা লৈছে আৰু ল'বই আৰু কিমান এটা ভাল কাম কৰি আছে আৰু মোৰ হিচাপত দোষীয়ে উপযুক্ত শাস্তি পাব লাগে ভিডিঅ'টো দীঘলীয়া হৈছে আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব আৰু মোৰ কথাখিনি কিমান গাম্ভীৰ্যতা আছে আপোনালোকে এপাক জনাব কাৰণ আমিও এজন সাধাৰণ নাগৰিক এতিয়া পথাৰলৈ বুলি আহিছোঁ কিন্তু পুতুককৈ মনত পৰিলে কাৰণ ভাল নালাগে এজন অসমীয়া হিচাপে কাৰণ অভিনীলক তেনেকুৱা কৰিলে আৰু এতিয়া যদি পংকজ পাঠকে আজি আমাৰ অসমৰ গৌৰৱ ইমান ডাঙৰ কথা ইমান ভাল কথা চাওক আজি অসমৰ পৰা বুজি তেওঁ যদি 100জনেই মই কৈছোঁ আপোনাৰ 1000 লাখলৈ মই ধৰাকৈ নাই 100জন মানুহকো যদি তেওঁ চুলিটো গজাই দিব পাৰে বা তেওঁ ঔষধটো ব্যৱহাৰ কৰি যদি মানুহৰ উপকাৰিতা হয় তেতিয়াহ'লে আমি ভালহে পাব লাগে আৰু সেই অৱসৰপ্ৰাপ্ত শিক্ষকজনৰ কথা কৈছোঁ তেওঁ যদি নিজৰটোতো এটা সন্মান আছে অৱসৰপ্ৰাপ্ত শিক্ষক মানে কি তেওঁ কিমান এটা গুণী জ্ঞানী ব্যক্তি এই মহিলাগৰাকীৰ মৰমৰ কাৰণে তেওঁ আগবাঢ়ি গৈছে মহিলাগৰাকীয়ে কিবা এটা কৈছে তেওঁতো ইতিমধ্যে জানিব লাগে যে পংকজ পাঠক ডাঙৰীয়াই যেতিয়া চুলি লগাই আছে বটলত কেতিয়াও নিদিয়ে কিহৰ কাৰণে দিব বটলত কিহৰ কাৰণে দিব লাগিলে লগাই যোৱা তোমাৰ যদি উইক্সটো খুলি দিয়া তোমাকতো লগাই দিব তুমি লাগিলে কাপোৰ এখন মূৰত বান্ধি গুচি যোৱা তাৰ কি অসুবিধা আছে কিন্তু তুমি জবৰদস্তি লোকেল জেগাত গৈ পেলাই য'ৰ পৰাই নোযোৱা তুমি সেই জবৰদস্তিটো নহ'ব নহয় কাৰণ তেওঁলোকৰোতো এটা কথা আছে ঠিক আছে ভিডিঅ'টোত মই বহুত কিবাকিবি ক'লোঁ কিবা ভুল হৈ যাবও পাৰে ভুলবিলাক আপোনালোকে শুধৰাই দিব মই এইটো নিজৰ মন্তব্যহে প্ৰকাশ কৰিছোঁ দেই ইয়াত কোনো বেলেগ মই কাৰো প্ৰৰোচনাত পৰি যে এইটো কৰ সেইটো কৰ বুলি নহয় মই এটা মন্তব্যহে প্ৰকাশ কৰিছোঁ যাতে আমি অসমীয়া মানুহ সদায় মিলি থাকিব লাগে আমি যদি নিজেই মিলি নাথাকোঁ তেতিয়াহ'লে আমাৰ কি অৱস্থা হ'ব আজি ভূপেন হাজৰিকাদেৱে কৈছে আমি আজি অসমীয়াই নিজক নুবুজিলে অসম ৰসাতলে যাব কথাষাৰ মনত ৰাখি আমি কাম কৰিব লাগে আৰু পংকজ পাঠকদেৱক মোৰ ফালৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁ এই কাম কৰি যাওক তেওঁ আগুৱাই যাওক আমাৰ আশীৰ্বাদ তেওঁৰ লগত সদায় আছে বাই বাই